হেল্ল' গাইজ, আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, আজি আমি ফুৰিব গৈ আছোঁ ঢেকীয়াজুলিত। ইয়াত তন্ময় আছে লগত। আমি বৰ্তমান ষ্টেচনত আছোঁ, টংলা ষ্টেচনত। মানুহ বহুত গাইছে আজি, বহুত মানুহ এয়া ষ্টেচনটো চাব পাৰে আপোনালোকে। মানুহ বহুত আছে আজি। 1 নম্বৰত যিমান মানুহ 2 নম্বৰতো সিমান মানুহ আছে। মানুহ বহুত। ট্ৰেইন ৰখি ৰখি আমনি লাগি গৈছে গাইজ। ট্ৰেইন আজি বহুত লেট, সেইটো কাৰণে আমি তন্ময় আৰু মই তলতে বহি লৈছোঁ। ছিটবিলাকতো বহুত মানুহ বহি আছে, ছিট খালী নাই এটাও। আমি ইয়াতে হেৰি কৰি আছোঁ আৰু গাইজ চাব পাৰে আপোনালোকে। 1 নম্বৰত ট্ৰেইনখন আহি আছে। আমাৰখন কেতিয়া আহে আৰু ৰখি ৰখি আমনি লাগি গৈছে আমাৰ। বহুত টাইম ৰখিলোঁ আজি, ঘৰৰ পৰা 4টা বজাত আহিছোঁ। এতিয়ালৈকে ট্ৰেইনখন অহা নাই আমাৰ। 1 নম্বৰ ট্ৰেইনখন আহি পালেহি। মানুহ বহুত আছে আজি ট্ৰেইনত গাইজ। চিটে নাই, চিটে দেখা দেখি নাই। 2 নম্বৰ ট্ৰেইনখন অহা নাই কাৰণে আমি 1 নম্বৰ ট্ৰেইনটোকে চাই আছোঁ আৰু উপায় নাই আৰু কি কৰিম গাইজ। আজি ৰখি ৰখি আমনি লাগি গৈছে। এয়া গাইজ, আমাৰ ট্ৰেইনখন আহিলে। আমি উঠি ইয়াতে বহিলোঁ, চিট পাইছোঁ কিবা কৰি। মানুহ বহুত আছে গাইজ। ট্ৰেইনখন দেখাব নোৱাৰিলোঁ, বহুত মানুহ ভিৰৰ কাৰণে ট্ৰেইনখন অহাখিনি দেখাব নোৱাৰিলোঁ। এয়া বাহিৰৰ দৃশ্যবিলাক চাব পাৰে আপোনালোকে। আমাৰ এই সৰু গাঁৱলীয়া ব্লগটো চাই যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো, আৰু কমেণ্ট কৰি জনাবাচোন কেনেকুৱা লাগে আমাৰ ভিডিঅ'বোৰ চাই, আৰু এটা লাইক কৰি দিব। গাইজ, ৰাতি হৈ গ'ল। এয়া আমি বহি আছোঁ, এতিয়ালৈকে গৈ পোৱা নাই। তন্ময়ো বহি আছে, আৰু কেতিয়া যাই পাওঁ আৰু। ৰাতি হৈ যাব আজি পালেহি ঘৰ পাওঁতে। এইখিনিতো আছে লগত। গাইজ, আমি আহি নামিলোঁ। ৰাতি হৈ গ'ল গাইজ, ৰাতি হৈ গ'ল। গাইজ, এনেকুৱা ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।